নমস্কাৰ প্ৰিয় দৰ্শক, অননীল ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে শিৱৰাত্ৰি আৰু সেইকাৰণে মই গধূলি ব্লগটো আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ ওলালোঁ আৰু এতিয়া প্ৰথমতে মই শিৱ মন্দিৰত ৰাতিপুৱা দিছোঁ, তথাপিও এতিয়াও মই শিৱ মন্দিৰত চাকি লগাই আহি যা যোগাৰবিলাক কৰিম। বাকী আপোনাৰ লাৰু বনোৱা হ'ল, কিন্তু ঘোটা বনাব আছে। আৰু শিৱ যিহেতু আজি ভাঙৰ বস্তু বেছি ভাল পায়, সেইকাৰণে ভাঙৰ লাৰু আৰু ঘোটা বনাম। চাই থাকিব ভিডিঅ'টো। এয়া শিৱ মন্দিৰত চাকি আৰু ধূপ লগাই দিলোঁ। ইয়াতে আমি আজি শিৱক পূজা কৰিম, শৰাই দিম। ইয়াৰ পিছত এতিয়া মই ঘোটা বনাওঁ, তেন্তে চাই থাকিব ভিডিঅ'টো। আৰু এইখিনি বেছি ভাং নিদিওঁ, এইখিনি ভাং দিম। ভাংখিনি দিয়াৰ আগতে ইয়াত মই চেনি দিছোঁৱে, আধা কাপমান চেনি দিছোঁ। যিহেতু আমাৰ গাখীৰ বেছি নহয়, সেইকাৰণে আধা কাপ চেনি দিছোঁ। ঘোটা বনোৱা হ'ল আৰু Mahal lagi din magtaso. Nagbo. Babak na. Ito nagbo. Ito na ho ya? Kapit. Bakit lagi di ba nagbo ito may? Eh? আমার হলে মই ঠগি কথা জয় ভোলানাথ বাবা, জয় ভারত। ইফালে মোৰো শৰাইখন পতা হ'ল আৰু সিফালে আমাৰ গাঁৱৰ ভিতৰত থকা মন্দিৰটোত শিৱ পূজা হৈছে। তাত পুৰোহিতে মন্ত্ৰ মাতি আছে, একেলগে ময়ো সেৱা কৰিছোঁ। একেলগে গাঁৱৰ মন্দিৰতে সেৱা কৰিব আহিলোঁ। মই একেলগে গাঁৱৰ মন্দিৰৰ পৰা আহিলোঁ। এতিয়া আমাৰ মন্দিৰত কৰিব লগা
কি মাছিলে ন মেঘলা খাই থাকো পূজা কৰা শেষ হ'ল গাঁৱৰ ভিতৰতো গ'লোঁ মন্দিৰত আৰু এতিয়া আমাৰ ঘৰৰো মন্দিৰৰ শৰাই ভাঙিলোঁ আমাৰ বাইদেউহঁতক এনেকৈ ওচৰৰ মাটি শৰাইখন বিতৰণ কৰিলোঁ এতিয়া হ'ল আমাৰ শিৱ পূজা কৰা এতিয়া ঘৰতে কিবা এটা বনাই খাম অনুষ্কা খাইছে খিচাৰি খং কৰি চাং মুখখন কি খাইছ খিচাৰিৰ লগত আলু ভজা বিলাহী টক খং কৰি আহিছে ঘটনাটো কি হৈছে কি বিচাইছে খাইছে এলান ভিডিঅ' কৰি নিব লাগিব হেডচাৰক দেখাব লাগিব দেখাব না নেট খং দেখাব লাগিব না নেট খাব লাগিব টিভি চাই কি খাই আছে ভিডিঅ' কৰি লৈছোঁ পুৰা একদম এতিয়া মই পিঠা খাম লাৰু মই 5টামান খালোঁ কাম নহয় বাপু এইটো কি মাথা গড়িয়া পর আমাৰ গাঁৱৰ শিৱ পূজাৰ খুটা খাব নাপালোঁ আমি মই বনাই শুন পাইছ না নাই গাঁৱৰ মন্দিৰততো মিঠে দিছে গোটাখানে গোটাই খাই দিওঁ গাঁৱৰ ভাং খাই আৰু সেইবোৰ দৰে নাচপা ধৰো নেকি ৰাতি এইফালে নিচা বেছিকৈ লাগছে সেইকাৰণে বিছনা তাকে উঠছে কি বিশ্বাস নকৰিব বিশ্বাস কৰিব লগা হৈ যাব না না কাম আছে নেকি মই বোলে আৰু খুটা খাই পেলাই হৈছে নেকি কিবা ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই